আহি পৰিছে ৰাজ্য কঁপাই যোৱা আন এক ভয়ংকৰ খবৰ। SITয়ে লাভ কৰিছে আন এক ভয়ংকৰ তথ্য। জুবিন গাৰ্গৰ মৃত্যুত হাত আছিল শেখৰ গোস্বামীৰো। হয়, কেনেকৈ শেখৰজ্যোতি গোস্বামী সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ লুটি-পুটি খাইছিল তাৰ এক ভয়ংকৰ তথ্য লাভ কৰিছে SITৰ দলটোৱে। হয়, ইয়াৰ লগতে গৰিমা গাৰ্গে হাতজোৰ কৰি গোটেই অসমবাসীক আহ্বান জনাইছে। আজি বহুতো এটা ভয়ংকৰ তথ্য আপোনালোকৰ মাজত তুলি ধৰিছো। ভিডিঅ'টো অলপো স্কিপ নকৰিব। ইয়াৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াসকলক লৈ কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য, যিকেইটাও আপোনালোকৰ মাজত তুলি ধৰিছো। এনেবোৰ বা-বাতৰি নিতেও পাই থাকিবলৈ ফলো কৰিব। লগতে আপুনি জুবিন প্ৰেমী হলে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। গৰিমা গাৰ্গে গোটেই অসমবাসীক আহ্বান জনাইছে। ভিডিঅ'টিৰ কমেণ্ট বক্সত জাষ্টিছ ফৰ জুবিন নিশ্চয় লিখিব। গৰিমা গাৰ্গৰ কি অনুৰোধ আছিল আপোনালোকৰ মাজত তুলি ধৰিছো। SITয়ে লাভ কৰা শেহতীয়া তথ্যসমূহ আপোনাৰ মাজত তুলি ধৰিছো। SITয়ে লাভ কৰা এনে কিছুমান তথ্য, যিবিলাক তথ্য আপুনি শুনিলে আপোনাৰ শৰীৰৰ তেজ গৰম হৈ উঠিব। এনেকৈ লুণ্ঠন চলাইছিল জুবিন গাৰ্গক। শেখৰজ্যোতি গোস্বামী সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ লুণ্ঠনৰ ভয়ংকৰ তথ্য। 5 লাখ টকা মাইক ক্ৰয় কৰি দেখুৱাইছিল 16 লাখ টকা। এনেকৈ আৰু বহু ক্ষেত্ৰত জুবিন গাৰ্গৰ টকা মাৰি খাইছিল সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে। সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে লাখ লাখ টকা লুটিছিল জুবিন গাৰ্গৰ। 5 লাখ টকীয়া মাইক ক্ৰয় কৰি দেখুৱাইছিল 16 লাখ টকা। জুবিনৰ ধন লুটি মাতিছিল ইটোৰ পিছত আনটো মিছা কথা। জোনালী ষ্টুডিঅ' নিৰ্মাণত লাখ লাখ টকা লুণ্ঠনৰ অভিযোগ। শেখৰজ্যোতিয়ে বনাইছে 3মহলীয়া অট্টালিকা। বহু কষ্ট কৰিও জুবিনে সম্পূৰ্ণ কৰিব পৰা নাছিল খাৰঘুল্লিৰ ঘৰ। ভুৱা বিল জুবিন গাৰ্গক দেখুৱাইছিল সিদ্ধাৰ্থ শৰ্মাই। জুবিনৰ কষ্টৰ ধন লুটি আবাদ সম্পত্তিৰ মালিক হৈছিল শেখৰ সিদ্ধাৰ্থ। জোনালীৰ ষ্টুডিঅ'ত জুবিনে ব্যৱহাৰ কৰা মাইকটো লৈও বিয়াগুম কেলেংকাৰী। জুবিনক প্ৰতিটো বস্তুৰ দাম অধিককৈ কৈছিল নেকি সিদ্ধাৰ্থ শেখৰে। ষ্টুডিঅ' নিৰ্মাণৰ সময়ত সম্পূৰ্ণ দায়িত্ব লৈছিল শেখৰ সিদ্ধাৰ্থই। SITৰ জেৰাত জুবিন গাৰ্গক লুণ্ঠনৰ ভয়ংকৰ তথ্য। সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে লাখ লাখ টকা লুটিছিল জুবিন গাৰ্গৰ। ৰাজ্যবাসীৰ বাবে আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ। সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে লাখ লাখ টকা লুটিছিল জুবিন গাৰ্গৰ। 5 লাখ টকীয়া মাইক ক্ৰয় কৰি দেখুৱাইছিল 16 লাখ টকা। এনেকৈ আৰু বহু ক্ষেত্ৰত জুবিন গাৰ্গৰ টকা মাৰি খাইছিল সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে। জুবিন গাৰ্গৰ প্ৰতিটো বস্তুৰ দাম অধিককৈ কৈছিল নেকি সিদ্ধাৰ্থ শেখৰে। আপুনি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী হিচাপে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। লগতে কমেণ্ট বক্সত জাষ্টিছ ফৰ জুবিন নিশ্চয় লিখিব। এনেবোৰ খবৰ নিতেও পাবলৈ আমাৰ এই পেজটো নিশ্চয় আপুনি ফলো কৰিব।